আৰু এটা ইলেকশ্যন আহিছে এই ভাষণ আৰু যুদ্ধ কৰিব নালাগে যুদ্ধং দেহি মনোভাৱ লৈ কাম কৰিলেহে ইলেকশ্যন জিকিব এনেকা নহয় যুদ্ধং দেহি মনোভাৱ নললেও ইলেকশ্যন জিকিব যদি ৰাইজে বিচাৰে কোনে যায় বাহিৰত যাৰ মাল পানী আছে টকা পইচা কবিতা লিখিবলৈ যাব নেকি তাতে বুজা যাই ফালে অলপ তামচা ফূৰ্তি কৰিব ঘূৰিব এনজয় কৰিব লাইফটো তো ইয়াত আহি ফালে যে অসমৰ মাজত যদি ইমানেই ৰেষ্ট্ৰিকশ্যন যে মদ খাব নাপায় ৰেষ্টুৰেণ্টত বাৰ খুলিব নোৱাৰে आङो खावलायनो सानो बर'नि दैदेनगिरिफोरखौ बर'नि खामानि मावग्रा मावथिफारियाफोरखौ जोङो खौसे जानो सोलोंनांगोन डिसिप्लिनाबो थानांगोन मोनसे संगठनाव मोनसे हारियाव डिसिप्लिन गैयाबा बे हारिया थेर बेथेर जायो নাচিব নোৱাৰিব যাহা তা ঠাইত বুজি পালে না এনেকুৱা আমাৰ ফালেতো আৰু বেছি দিগদাৰ ল'ৰা ছোৱালী গ'লে তাকো মানে গালি দি দিয়ে লাভ কৰিবলৈ জেগা পোৱা নাই বুলি কৈ দিয়ে মানে প্ৰেম কৰিবলৈ জেগা পোৱা নাই ইমান ৰেষ্ট্ৰিক্টেড মানে ইমান তেনেকুৱা ষ্ট্ৰিক্ট সমাজৰ মাজত মানুহটো আহিবলৈ ভয় কৰিব ন যে তামচা ফূৰ্তি যদি কৰিবই নোৱাৰে তো সেইটো হ'ল টুৰিজিম আমি কেচিনো খুলিব নোৱাৰোঁ আমাৰ তাত লটাৰী আমি দিব নোৱাৰোঁ বুজি পালে না নাই গোটেই ইণ্ডিয়াত আছে ষ্টেটবিলাকত লটাৰী ইয়াৰ ৰেভিনিউৰ দ্বাৰা তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কাম কৰিছে কিন্তু অসমত যদি লটাৰীৰ নাম কয় বাপৰে বাপ লটাৰী খেলিব নাপালে তাচ খেলিব নাপালে কিয় আহিব টুৰিষ্ট এইটোতো কথা বুজি পালে কেচিনো যদি খেলিব নাপায় কিয় আহিব অলপ পৰীক্ষা নিৰীক্ষা চাব লাগিব না কিন্তু এই স্ত্ৰী সমাজখনত কালী পূজাত চাবি লাইট পষ্টৰ ওচৰে ওচৰে কিমান বস্তা লৈ বহে আমাৰ বুজি পালে না নাই কথা কোৱাটো বহুত সহজ কাম কৰাটোহে টান গতিকে তেখেতৰ হাতত অসমৰ জাতি জনগোষ্ঠী ৰাইজক উন্নয়ন কৰাৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কি আঁচনি আছে সেইটো ৰাইজৰ আগত কওক কাৰণ আপোনালোকৰ ভোট পাই পেলাই জিকি আছে কেইজনমান পাৰ্টীয়ে জিকি পেলাই কি কৰিছে আপোনালোকক প্ৰতাৰণা দিছে তাৰ বাহিৰে কি কৰিছে একোই কৰা নাই গতিকে আপোনালোকে নিজে ভাবি চাব ভুল ক'ত হৈছে दङखायनो सोमावसारनाय जेंना दङखायनो बिग्रायखांनाय जेंना दङखायनो जांख्रिखांनाय आरो बियो मालाबाबो गोरोन्थि नङा बे गोरोन्थि लामा जानो हाया स्कुल कलेजाव मास्टार थिसननांगौ सोमावसारसेयावबो हायाखै लेखा दिनै नांगौ समाव मोना सोमावसारसेयावबो हायाखै रेडिअ सेन्टार टिभि सेन्टारफ्राव बर'नि समा बारायनांगौ होननानै आसामाव बुंबाय सोमावसारसेयावबो हायाखै दिनैसिम जोङो सोमावसारसेयावबो हायाखै बर' रावा आसामनि अफिसियेल राव जानांगौ बियो दिनैनिफ्राय 40-50 बोसोर सिगाङावनो आसाम सरकारा अर्डार होखानाय आसाम सरकारनि पलिसियाव हाबखानाय दिनैसिमबो आसामाव सोमावसारसेयावबो बर' रावखौ अफिसियेल राव हिसाबै बाहायजायाखै दाबो बाहायनो हायाखै दा अब्ला जों मा खालामगोन सोर बुंनो सानदों सोमावसारालासिनो जागोन नाथाय सोमावसारनांगोन जेंना सुस्रांनायनि गिबि लामायानो जाबाय सोमावसारनाय আমাৰ দেশত আমি ভাষণে শুনিয়ে থাকোঁ আৰু এটা ইলেকশ্যন আহিছে এই ভাষণ আৰু কিমান শুনিম আমি আৰু এই ভাষণবোৰৰ অলপ মূল্য থাকিলেও ভাল একেবাৰে মূল্য নথকা ভাষণ দি শুনি নথওঁ আমি গোটেই সেই ইলেকশ্যনত যিমানখিনি ভাষণ আছে মইতো দৰ্জা খিৰিকী বন্ধ কৰি পেলাই থাকোঁ আজিকালি মই টিভি চাব বন্ধ কৰিলোঁ আই ডোণ্ট ইভিন চি টিভি দিছ ডেইজ ইয়াত টিভি নিউজ চেনেল নহয় এই নইজ চেনেল টিভি is no longer new channel, it is noise channel. সেইকাৰণে মই বন্ধ কৰি থাকোঁ টিভিবোৰ কিমান শুনিম আৰু কিবা দেশৰ উপকাৰ হৈছেনে এই যে সদায়ে মানুহে ডিবেট কৰি থাকে ভাষণ দি থাকে উপকাৰ কি হৈছে কিবা হৈছে জানো এই চৰকাৰে যে এতিয়া নতুন চৰকাৰ আহিব কি কৰিব নতুন চৰকাৰে 15 বছৰত যি চৰকাৰে একো নকৰিলে নতুন চৰকাৰে 5 বছৰত আমাক যিটো আশা দিছে কেৱল আশাকে আমাক খুৱাই থাকে आखारे आखा में फैट भरी गई जो इतना स्ट्रॉन्ग बोल्ट उन लोगों ने डिसीजन लिया इस माने जो 370 है उसको उठाने के लिए और देश के सुरक्षा के लिए वहां पर केंद्रीय शासित राज्य बनाने के लिए क्योंकि केंद्रीय शासित राज्य होने के नाते
हर समय केंद्रीय सरकार की तरफ से वहां के बॉर्डर में जो गतिविधि है उनके बारे में हर समय यहाँ पर पता चलते रहेगा और इस विषय पर देश के सुरक्षा के लिए कुछ ना कुछ हम लोग स्ट्रेटेजी ले सकता है, तो ये हमारे देश की सुरक्षा के लिए है। तो इसके साथ मैं गृह मंत्री जी को लेकिन कुछ बातें और दृष्टि में लाना चाहता हूं। इसी तरह हमारे देश में और ऐसा कुछ समस्या है जिसको भी इसी ढंग से देखकर समाधान करने की जरूरत है। सर, मैं बताना चाहता हूं हमारे नॉर्थ ईस्ट में बहुत सारे ऐसे समुदाय जो पृथक राज्य के मांग करके आ रहा है और पृथक राज्यों के मांग के बाद वहां के समस्या का समाधान करने के लिए कोई मतलब 6 शेड्यूल के जरिए कुछ वहां पर संवैधानिक प्रावधान किया गया है और इसके बाद भी वहां के लोग संतुष्ट नहीं है, सेपरेट स्टेट का डिमांड कर रहा है। तो हमारे संविधान में सर 244A आर्टिकल है और जो 244A आर्टिकल में आसाम में जो जनजाति लोग हैं और जनजाति रहने वाले इलाकाओं को लेके वहां के 6 शेड्यूल इलाकाओं को लेके एक राज्य के अंदर ही ऑटोनोमस स्टेट गठन करने की एक व्यवस्था है सर। तो मैं गृह मंत्री जी को अनुरोध करता हूं कि ये संविधान में जो 244A आर्टिकल है इसको वहां पर लागू करने के लिए भी थोड़ा सा विचार करे। और इसके बाद जो बोडोलैंड पृथक बोडोलैंड की मांग है सर, वो जो पृथक बोडोलैंड मांग कर रहा है वो भूटान के बॉर्डर में है सर, और जो भूटान है उसके साथ चाइना लगा हुआ है। डोकलाम में जो कंक्लूड करें और स्पीकर्स हैं इसमें, थोड़ा सा सर 2 मिनट और नहीं आप बोल लीजिए, इसमें अभी और 2 लोग हैं बोलने वाले, समय सिर्फ 3 मिनट है वाला हो। सिर्फ एक ही पॉइंट सर, सिर्फ एक ही पॉइंट है, जो बॉर्डर एरिया है भूटान ये चाइना के साथ लगा हुआ है, तो वहां पर भी जो पृथक राज्य बोडोलैंड की मांग कर रहा है वहां पर अगर यूनियन टेरिटरी दे सकता है तो वहां चाइना की जो गतिविधि है इसको हमारे केंद्रीय सरकार की तरफ से मतलब देखभाल कर सकता है। तो इसको अनुरोध करता हूं। तो इसी तरह कार्बी, दिमासा और गोरखालैंड और मणिपुर में सर ये सब उसके साथ संपर्क है। यहाँ में असमिया मालूम है। This is the crowd who understands Assamese. So it is natural that I should switch over to Assamese in between. Well, बहुत भाषण শুনিলে আপোনালোকে 1 ঘণ্টা বেছি হ'ল আৰু কিমান শুনিব। আমাৰ দেশত আমি ভাষণে শুনিয়ে থাকোঁ। আৰু এতিয়া ইলেকশ্যন আহিছে, এই ভাষণ আৰু কিমান শুনিম আমি। আৰু এই ভাষণবোৰৰ অলপ মূল্য থাকিলেও ভাল, একেবাৰে মূল্য নথকা ভাষণ দি শুনি নথওঁ আমি। গোটেই সেই ইলেকশ্যনত যিমানখিনি ভাষণ আছে মইতো দৰ্জা খিৰিকী বন্ধ কৰি পেলাই থাকোঁ। আজিকালি মই টিভি চাব বন্ধ কৰিলোঁ। I don't even see TV these days. ये TV न्यूज़ चैनल নহয়, ये नॉइज चैनल। টিভি চাবলৈ নিউজ চেনেল, ইট ইজ নইজ চেনেল, সেইকাৰণে মই বন্ধ কৰি থাকোঁ টিভিবোৰ। কিমান শুনিম? আৰু কিবা দেশৰ উপকাৰ হৈছেনে? এই যে সদায় মানুহে ডিবেট কৰি থাকে, ভাষণ দি থাকে, উপকাৰ কি হৈছে? কিবা হৈছে জানো? এই চৰকাৰে যে এতিয়া নতুন চৰকাৰ আহিব, কি কৰিব নতুন চৰকাৰে? 15 বছৰত যি চৰকাৰে একো নকৰিলে, নতুন চৰকাৰে 5 বছৰত আমাক যিটো আশা দিছে, কেৱল আশাকে আমাক খুৱাই থাকে। আশাৰে আশা আমি ফেট ভৰি গৈছোঁ। The only diet is the promise, the help, the hope. That is the diet the people are giving to public, the poor people like us. একোইতো মিনিং নাই তাৰ। কিন্তু আজিৰ যিটো মিটিং আছে, এই মিটিঙত টুডেজ মিটিং ইজ সামথিং ডিফাৰেণ্ট। এই মিটিংটো হ'ল এটা গুৰুত্বপূৰ্ণ মিটিং, ইটছ এ ভেৰি ছিগনিফিকেণ্ট মিটিং। কাৰণ ইয়াত কোনো আশা দিয়া নাই। দেৰ ইজ ন' হোপ প্ৰভাইডেড ইন টুডেজ মিটিং। দেৰ ইজ অনলি চাম ৱে টু এম্পাৱাৰ দ্য পিপল। আপোনালোকক ক্ষমতা দিবৰ কাৰণে আজিৰ মিটিংটো ইয়াত আয়োজন কৰা হৈছে। মানুহক আমি ক্ষমতা কেনেকৈ দিব পাৰোঁ? হাউ কেন ইউ মেক পিপল মোৰ পাৱাৰফুল?
It is not that I promise you something. They are not promising anything. They are only telling that how to empower you. আপোনালোকক ক্ষমতা কেনেকৈ দিব পাৰি, কি উপায়েৰে দিব পাৰি। এইটো কৈছে তালিম কি তাকাত। মই সুধিছিলোঁ জাফৰ চাহাবক যে দিছ ইজ এ আৰবিক ৱাৰ্ড অৰ এ উৰ্দু ৱাৰ্ড। এখেতে কৈছে যে তালিম কেন both be Arabic আৰু উৰ্দু, and তাকাত also can be both Arabic and উৰ্দু। গতিকে ইট ইজ both Arabic and উৰ্দু শব্দ সেইটো যিটো বাক্যটো তালিম কি তাকাত, মানে শিক্ষাৰে আপোনালোকক আমাক গোটেই মানুহক ৰাইজক ক্ষমতাশালী কৰা, টু এম্পাৱাৰ আছ থ্ৰু এডুকেশ্যন। এতিয়া কিয় এডুকেশ্যনে কি এম্পাৱাৰ কৰে আমাক? আপোনালোকে হয়তো সুধিব, ইউ মাইট আস্ক মি ভেৰি ৰিলেভেণ্ট কুৱেশ্যন, that our educated people number are increasing. We are more and more people educated. কিন্তু আমাৰ দেশত এতিয়া ভাল মানুহ বাঢ়িছেনে? Is there increase in the number of good human beings amongst us? We have so many educated people. ইমানখিনি শিক্ষিত মানুহ আছে আমাৰ ভিতৰত, কিন্তু ক'ত ডকাইতি বেছি হৈছে, নিজৰ নিজৰ মাৰপিট বেছি হৈছে, কাজিয়া বেছি হৈছে, ইনচাৰ্জেঞ্চি বেছি হৈছে, টেৰৰিজিম বেছি হৈ গৈছে, মিলিটেঞ্চি বেছি হৈ গৈছে। এই আমাৰ অসমতে বছৰে বছৰে মানুহে BA পাই MA ডিগ্ৰী লাভ কৰিছে, কিন্তু কি হৈছে? চৰিত্ৰ ভাল হৈছে জানো? গতিকে শিক্ষা হ'লে দ্য এডুকেশ্যন ইজ নট অনলি গেটিং ডিগ্ৰীজ, এডুকেশ্যন ইজ মোৰ ইম্পৰ্টেণ্টলি ট্ৰেন্সফৰ্মিং হিউমেন বিংছ। এডুকেশ্যনটো শিক্ষাটো কি? শিক্ষাটো মানে মানুহক যেন ট্ৰেন্সফৰ্ম কৰিব পাৰে, ভাল কৰিব পাৰে। আমি যি অৱস্থাত আছোঁ মানসিকভাৱে, প্ৰথমতে মানসিকতাটো জয় কৰি পেলাই এওঁক ভাল এটা মানুহ কৰা, সেইটো হ'ল এডুকেশ্যনৰ মূল্য। সেইটো আমি কৰিব পাৰিছোঁ জানো? হেভ উই বিন ছাকচেছফুল ইন ডুইং ডেট টু মেক গুড হিউমেন বিংছ? 3000 বছৰ আগতে, some 3000 years ago, Aristotle said, it is better to be governed by good men than by good laws. এৰিষ্টটলে কৈছিলে ভাল মানুহৰ দ্বাৰা শাসন কৰাটো ভাল আইনতকৈও বেছি ভাল, কাৰণ ভাল মানুহে বেয়া আইন হ'লেও ভালেই কৰিব, কিন্তু মানুহ ভাল নহ'লে even if there is good law, a bad man will make it a bad law and his administration will be bad. সেইটো আমাৰ এতিয়া সেইটো হৈ আছে। আমাৰ বহুত আইন আছে, ভাল আইন আছে, কিন্তু আমি ভাল মানুহ এতিয়াও মানে যথেষ্টভাৱে তৈয়াৰ কৰিব পৰা নাই। আমাৰ শিক্ষাই মানে ভাল মানুহ এতিয়াও গঠন কৰিব পৰা নাই। উই আৰ শ্বৰ্ট অফ গুড পিপল, ডেফিচিয়েণ্ট ইন গুড পিপল। সেই ভাল মানুহ কেনেকৈ কৰিব পাৰিম আমি? শিক্ষা এটা উপায়, কিন্তু এই শিক্ষাৰ যিটো প্ৰণালী, সেই প্ৰণালীটো আমি চেঞ্জ কৰিব লাগিব। আমি কেনেকৈ ডিগ্ৰী পাই এতিয়া মুখস্থ কৰি পেলাই, হাউ ডু ইউ একিউৰ দ্য ডিগ্ৰীজ নাও? You just memorize something and reproduce this in the examination hall, you get your degrees. That is not the way of man-making. Man-making education has to be a practical knowledge in acquiring skill and also in acquiring knowledge. Skill and knowledge are two different things. Skill will help you to procure a livelihood, a means of livelihood. Knowledge will satisfy you internally. আপোনাৰ যিটো নলেজ, জ্ঞান আছে, সেইটো আপোনাৰ নিজৰ সুখৰ কাৰণে হ'ব লাগে, সুখ দিব পাৰি। কিন্তু যিটো স্কিল, আমাৰ যিটো পাকৈত এটা ফিল্ডত, যেনে মই গাড়ী ৰিপেয়াৰ কৰিব পাৰোঁ, চাইকেল ৰিপেয়াৰ কৰিব পাৰোঁ, কিবা এটা কাম কৰিব পাৰোঁ, মিস্ত্ৰীৰ কাম কৰিব পাৰোঁ, এইবোৰ স্কিল। সেই স্কিলবোৰ হ'লে আমি নিজৰ এটা জীৱন যাপন কৰিবৰ কাৰণে এটা উপায় পাব পাৰোঁ। বাট নলেজ ইজ ডিফাৰেণ্ট। আমাৰ হায়াৰ এডুকেশ্যনৰ নলেজটো হ'ব লাগিছিলে, হায়াৰ এডুকেশ্যনৰ এইমটো হ'ব লাগিছিলে এলং উইথ স্কিল দ্য নলেজ।
আমাৰ ভাৰতবৰ্ষত মানে ইমানখিনি ভাল ভাল এটা মটো লগাইছে ইউনিভাৰ্চিটিৰ ভিতৰত ইউ মাষ্ট বি আই এম চিয়'ৰ আৱাৰ চেয়াৰমেন অফ দ্য UGC মিষ্টাৰ ভেদ প্ৰকাশ মাষ্ট বি নয়িং দ্য মটোছ অফ ভেৰিয়াছ ইউনিভাৰ্চিটিজ আই এম ৰিমাইণ্ডেড অফ the University of Mysore. University of Mysore was established in 1916, if I'm not mistaken. You know what is its motto? Its motto is Nahi Gyanena Sadrisam. That is a Sanskrit word. Nahi Gyanena Sadrisam Pavitramiha Vidyati Tat Soyam Yoga Samsiddhaha Kaliratmani Bindati. From this sloka, they have taken the first few words, Nahi Gyanena Sadirsam. তাৰমানে জ্ঞানৰ নিচিনা আৰু সন্তুষ্ট কৰিব পৰা কোনো ঠাইতে নাপায় নিজৰ সন্তুষ্টিৰ কাৰণে নিজৰ সুখৰ কাৰণে জ্ঞান অৰ্জন কৰিব লাগে সেইটো হ'ল মাইচৰ ইউনিভাৰ্চিটিৰ লোগো তাত লিখা আছে যেনেকৈ আমাৰ যিবোৰ মানে আমি ভাবোঁ যে মাইচৰ ইউনিভাৰ্চিটিয়ে যিটো ভাবি পেলাই সেইটো লগাইছে এটা মটো হিচাপে I think if this is followed, we can have a better human being. But there is deficiency. We have not been able to do it. Amar yat aji bahut khini, I am sure here the majority are from the minorities. Eta minority kon? Who is the minority in India? Minority is not an all India phenomenon. In Assam, Islam followers are not minority. আপোনালোকে mostly followers of Islam, Muslim সম্প্ৰদায়ৰ আপোনালোকে মই যদি ভুল কৰা নাই আপোনালোকে অসমত মাইনৰিটি নে নহয় আপোনালোকে you are majority in Assam, the single group majority in Assam. And Muslims are 34% in Assam. How can they be minority? I am minority. মই ট্ৰাইবেল গ্ৰুপৰ আছোঁ উই ফৰ্ম অনলি এবাউট 10%. আমাৰ 10% হয় ইয়াত আপোনালোকে মাইনৰিটি কেনে পাব ইউ হেভ দ্য ফ'ৰ্চ আপোনালোকৰ নিউমাৰিকেল ফ'ৰ্চ আছে অল ইণ্ডিয়াত আপোনালোকে 12 to 14% হৈ আছে কিমান ডাঙৰ এই 120 কোটি মানুহৰ ভিতৰত আপোনালোকৰ প্ৰায় 18 কোটিমান আছে নেক্সট টু ইণ্ডোনেছিয়া ভাৰততে বেছি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে পৃথিৱীত গতিকে আপোনালোক মাইনৰিটি বুলি এটা মানে ই নাভাবিব উইকনেছ দুৰ্বলতা ডোণ্ট ফিল দেট উইকনেছ অফ বিং এ মাইনৰিটি ইউ আৰ নট মাইনৰিটি কিন্তু আপোনালোকৰ যিটো অৱস্থা ভাৰতত বা যিকোনো মুছলিম দেশক আপুনি দেখিলে বেলেগৰ তুলনাত if we compare the Muslim communities of the entire world with the rest of the world, I think you are backward. আপোনালোকে backward হৈ আছে economically, educationally, আপোনালোকে backward হৈ আছে কিয় backward হৈ আছে এই পাৰ্লিয়ামেণ্টত Kiran Rijuji has gone in the arc-shaped outer lobby of Lok Sabha. Lok Sabhat eta lobby ase bohibo para tat eneka ghuroniake eta dorja ase tat bhumuat tat duta inscription ase there are two inscriptions in the outer lobby of the arc-shaped parliament Lok Sabha house prothom to hol tat bahut kini ase but duta monot borise there are many other inscriptions but two are very appealing to me. Eta to hoise in Arabic. That particular inscription in Arabic. I think I have not seen it, but it is written in possibly Devanagari script. I do not know. That someone must tell me because I have not been a member of parliament. That koa hoise Ingrajit in English it says, Almighty God will not change the condition of any people unless they bring about the change themselves. Quran in Arabic it is.
in Arabic. Almighty God will not change the condition of any people unless you change it, unless you bring about a change yourself. তাৰ মানে ভগৱানে কাৰো কোনো অৱস্থাৰ মানে সলনি নকৰে যিমানলৈকে নিজে সেই অৱস্থাৰ সলনি নানে সেই ভগৱানক সদায়ে ভাবি পেলাই হ'লে হ'বনে যে ভগৱান মোক সহায় কৰা মোৰ কাৰণে ভাল কৰা সেইটো নহ'ব আমি কাম কৰিব লাগিব নিজৰ কাৰণে কাম কৰিব লাগিব চ' সেইটো আপোনালোকক এতিয়ালৈকে এই পলিটিক্সৰ মানুহে পাৰ্টিকুলাৰ যেতিয়া ভোট ওচৰ আহিব বহুতখিনি ফচলনি দিয়ে মাইনৰিটি বোলে ফচলিটি কৰিব কাৰণ আপোনালোকৰ ভোট পাই পেলাই জিকি আছে কেইজনমান পাৰ্টীয়ে জিকি পেলাই কি কৰিছে আপোনালোকক প্ৰতাৰণা দিছে তাৰ বাহিৰে কি কৰিছে একোই কৰা নাই গতিকে আপোনালোকে নিজে ভাবি চাব ভুল ক'ত হৈছে যে আমি এই পাৰ্টিক সকলোৱে মিলি পেলাই ভোট দিম তেনেকুৱা ক'লে নহ'ব আপোনালোকে জানিব লাগিব যে কোনে কিমান ভাল কৰিব পাৰে ভাল কাম কৰিব পাৰে আপোনালোকৰ কাৰণে সেইমতে আপোনালোকে সিদ্ধান্তটো ল'ব লাগিব আপোনালোকৰ প্ৰথম ভুলটো এইটোৱে আপোনালোকে নিজে কামটো কৰিব নিবিচাৰি বেলেগক দ্বাৰা কৰাব বিচাৰিছে পলিটিচিয়ানৰ দ্বাৰা তেওঁলোকে নকৰে আপোনালোকে নিজেই কৰিব লাগিব সেইটো তাৰপিছত আদাৰ ইনস্ক্ৰিপশ্যন ইন ডেট পাৰ্লিয়ামেণ্ট লোকসভা ইটছ ইন সংস্কৃতটো মই জানো সেইকাৰণে মই সংস্কৃত ক'ব পাৰোঁ আৰবিক আই ডি নট ন' চ' আই স্পোক ইন ইংলিছ সংস্কৃতত কৈছে আয়ম নিজাহা পাৰ বেটি গণনা লঘু ছেটাসম উদাৰাচ্ছৰিতানামটো বাসুদৈব কুটুম্বকম সেইটো তাৰমানে কৈছে যে সেইটো মোৰ সেইটো তোমাৰ তেনেকুৱা কোৱা মানুহ এই মানুহৰ যিটো ঠেক মনোভাৱটো বুজায় উদাৰ মানুহৰ কাৰণে উদাৰাচ্ছৰিতানামটো উদাৰ মানুহৰ কাৰণে গোটেই পৃথিৱীয়ে মোৰ ঘৰ সেইটো স্পিৰিটটো আমি ল'ব লাগিব যে আমি যেন ডিভাইড নহওঁ যে মুছলিম ট্ৰাইবেল হিন্দুজ খ্ৰীষ্টিয়ান বেলেগ বেলেগ হৈ আছে এইটো ডিভাইড কৰি কৰি আমি নষ্ট কৰিছোঁ আমাৰ মাজত একেই মানুহ আমি একে জন্মৰ মানুহ জন্ম হোৱাৰ আগতে আমাৰ ধৰ্ম নাছিলে জানো আমাৰ জন্ম হোৱাৰ পিছত আগত মৰাৰ পিছত ক'ত জন্ম আমাৰ ধৰ্ম থাকিব কোন মানুহ হিচাপে আমি জন্ম হৈছোঁ আমি খ্ৰীষ্টিয়ান আমি মুছলিম সেইটো জন্মৰ পিছতে হৈছে that we are Muslim, we are Christians. This is after you are born. Because you are born in a particular family, you belong to the religion. Most of us, we don't choose our religion. Amar mazot konebai kore ne moi kon dharmor hom boli konba decide kore neki. Ei jonmor karone hoise. Moi jodi Christian, moi Christianer jonmo hoisu. Hei karone moi Christian. Moi Muslim, মই মুছলিম ঘৰত জন্ম হৈছোঁ মই হিন্দু ঘৰত জন্ম হৈছোঁ সেইটোহে কোনেওতো ডিচাইড নকৰে খুব কম মানুহে ডিচাইড কৰে মই কোন ধৰ্মত যাম বুলি গতিকে সেই যে পৃথকতাটো সেই দ্য ডিফাৰেঞ্চ দিছ ইজ অনলি আফটাৰ আৱাৰ বাৰ্থ এণ্ড আফটাৰ উই ডাই ইজ নট গোয়িং টু বি ডিফাৰেণ্ট উই আৰ গোয়িং টু ডাই এজ এ হিউমেন বিইং কোনে জানে মৰাৰ পিছত আমাৰ চিনাকি কি হ'ব আমাৰ চিনাক্তটো কি হ'ব আৰু মানুহক এই ধৰ্মৰ নামত চিনাকি দিয়াটো একেবাৰে বৰ ঠেক এজন মানুহ মই এজন ৰঞ্জিত শেখৰ মুছাহাৰী মই যদি কওঁ যে মই বড়ো হৈ থাকোঁ সেইটো নহয় না মই বেলেগ পৰিচয় আছে মই পুলিচ অফিচাৰ আছিলোঁ মই মুখ্য তথ্য আয়ুক্ত আছিলোঁ মই ৰাজ্যপাল আছিলোঁ মোৰ ফেমিলি আছে এটা ল'ৰা এটা ছোৱালী আছে সেইবোৰতো মোৰ চিনাকি হয় না নহয় গোটেইবোৰ মোৰ চিনাকি কেৱল মই যে বড়ো আছোঁ সেইটো এটাৰ ভিতৰত সেইকেইটা চিনাকিৰ ভিতৰত এটা ঠিক তেনেকৈ মই মুছলিম মই হিন্দু that is also only one of the identities of my life. I might be a Muslim, but I might be a very good singer. I might be a very good artist. I might be a very good player. I might speak very good Urdu. That I am a Muslim is only one of my identities. So this, let us not narrow down ourselves to this identity of religion. Let us
identify ourselves as a human being first. Human being, what are the qualities I have? I am a great economist. I am a very good cultivator. মই বৰ ভাল খেতিয়ক মই ভাল ফুটবল খেলিব পাৰোঁ মই ভাল আৰ্টিষ্ট মই বৰ ভালকৈ খেতি কৰিব পাৰোঁ সেইকেইটা আইডেণ্টিটিও আছে আমাৰ গতিকে এই ৰিলিজন বস্তুটো কেনেকৈ সোমাই গ'ল আমাৰ তাত ইমানভাৱে সেই আমাৰ যিটো বেকৱাৰ্ডনেছৰ কাৰণ আছে আই থিংক সেই বেকৱাৰ্ডনেছৰ কাৰণটো ওৱান অফ দ্য ৰিজনছ ইজ আৱাৰ ধৰ্ম ৰিলিজন Dharma actually is, in strict sense in Sanskrit, dharma is not a religion. The meaning of dharma in Sanskrit is not religion. Meaning of dharma, which comes from dhi, to hold, it is a process, a system of your righteousness practice. You practice righteousness in life. It is dharma. Long back in India, there was neither Hinduism nor Islam nor Christianity. There was only a Sanatana Dharma. That Dharma, this is a way of life. Dharma to ki asile? Dharma to dharma ami jitu etia Christian Muslim bole hoito nohoisile. Dharma mane ki hoisile mor jibon pantha eta. Bhalke jibon japon korali eta pranali asile. Dharma moi dharmik mane moi Christian dharmik nohau, moi Hindu dharmik nohau, moi bhal manu je anor beya nokoru. যি সবৰ লগত মিলি থাকিব পাৰোঁ অন্যায় কাৰো নকৰোঁ সেইটোৱে ধাৰ্মিক মানুহৰ কাম আছিলে সেই ধাৰ্মিকতাটো আমি আকৌ ঘূৰি আনিম সেই ধাৰ্মিকতাটো ঘূৰি নানিলে কোনো ধৰ্মই নাথাকে আমাৰ তাত গতিকে মই ভাবোঁ যে আজিৰ এই তালিম কি তাকাত দি অবজেক্টিভ অফ এম্পাৱাৰিং দ্য হিউমেন বিংছ থ্ৰু এডুকেশ্যন পাৰ্টিকুলাৰলি দ্য বেকৱাৰ্ড কমিউনিটিজ ইজ এ ভেৰি লাউডেবল ওৱান But I say education. It's very commonly said power. আমি সদায় কওঁ knowledge is power. জ্ঞানটো হ'ল ক্ষমতা কিন্তু এই ক্ষমতা কি কাৰণে এই ক্ষমতা পালে মানুহ ভালোও কৰে বেয়াও কৰে if you have the power you can do both good and bad so knowledge is power means you have the knowledge you can do both good and bad এই বেছি knowledge হৈ পেলাইতো আমাৰ যি আছিলে এটম বম বনাই পেলাই নাগাসাকি হিৰোচিমাত আমি পেলাই দিলোঁ নলেজ উইদাউট হিউমেনিটি ইজ নট এ থিং টু বি পাৰচুড নলেজ থাকিলে হিউমেনিটিৰ দৰকাৰ আছে এই এটম বমটো যি বনাইছিলে সেইটোতো পাৰ্ট অফ নলেজ আমাৰ জ্ঞানটো পাই পেলাই ফিজিচিষ্ট ৰবাৰ্ট Oppenheimer, he led the team to invent the atom bomb. Atom bomb কৰি পেলাই 1945 যেতিয়া তেওঁলোকে টেষ্ট কৰিছিলে Robert Oppenheimer himself was very humbled. Oppenheimer was so unhappy that he had brought about this great power of destruction. Oppenheimer এজন কেৱল ফিজিচিষ্ট নাছিলে ই ধাৰ্মিক মানুহ আছিলে এজন এণ্ড সংস্কৃত খুব ভালকৈ জানে নিজে পঢ়ে যেতিয়া দেখিলে এক্সপ্ৰেছন হোৱাৰ পিছত এক্সপ্ল'জন হোৱাৰ পিছত মানুহক মাৰিছে তেতিয়া হি কোটেড ফ্ৰম সংস্কৃত খালো আস্মি লোকাক্ষয়া কৃৎভা বৃদ্ধ মই কাল হৈছোঁ কাল মানে সময় মই ধ্বংস কৰিব আহিছোঁ সেইটো তেওঁ হি কোটেড ফ্ৰম দ্য সংস্কৃত ইন ভাগৱত গীতা আপোনালোকে সকলোৱে চিন্তা কৰিব পাৰে চিন্তা কৰে ভাল হ'ব বেয়া হ'ব সেই হিচাপে আপোনালোকে মানে নিজৰ জীৱনটো কেনেকৈ ভাল কৰিব পাৰে সেইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগে কিন্তু চাব যেনে সিদ্ধান্ত লোৱাত কাৰো প্ৰতি যেন অন্যায় নহয় কাৰো প্ৰতি যেন আঘাত নহয় নিজে ভাল মানুহ হৈ পেলাই যদি কাম কৰি থাকে নিশ্চয় ফলাফলটো ভাল হ'ব ধন্যবাদ